এভৰিৱান, আজি মই বনাব গৈ আছোঁ ফ্ৰুট কাষ্টাৰ্ড। গৰমৰ দিনত বাৰু কোনে কোনে ফ্ৰুট কাষ্টাৰ্ড খাই ভাল পায়। প্ৰথমতে মই গাখীৰখিনি উতলাই ল'লোঁ আৰু তাৰপিছত অকণমান গাখীৰ মই ছাইডত থৈ দিছোঁ। ইয়াতে মই কাষ্টাৰ্ড পাউডাৰ অকণমান মিক্স কৰি পেলাই থৈ দিছোঁ আৰু গাখীৰখিনি ভালদৰে গৰম হ'ব দিলোঁ আৰু তাতে ফ্ৰুট কাষ্টাৰ্ডখিনি মিক্স কৰি দিলোঁ আৰু অলপমান সময় গোট মাৰাৰ পিছত মই বন্ধ কৰি থৈ দিলোঁ। আৰু মই ফলত লৈছোঁ আপেল, কল, আঙুৰ আৰু ড্ৰাই ফ্ৰুটছত লৈছোঁ কিচমিচ, কাজু, এলমণ্ড আৰু পিষ্টা। এইখিনি বস্তু মই ধুনীয়াকৈ কাটি লৈছোঁ আৰু তাৰপিছত মই ইয়াতে সাবুদানাও এড কৰিম। সাবুখিনি মই প্ৰথমতে অকণমান পানীত সিজাই লৈছোঁ। সিজাই ল'লেহে খাই কিনে ভাল লাগে। আৰু এতিয়া সিজাই ল'লোঁ আৰু সাবুখিনিও ইয়াতে দি দিছোঁ আৰু গোটেইখিনি ফ্ৰুটছ ইয়াতে গোটেইখিনি মই এড কৰি দিলোঁ। সৰু সৰুকৈ কাটি লৈছোঁ গোটেইখিনি। মোৰ ওচৰত এয়ে আছিল আৰু যিকোনো ফল থাকিলে এড কৰিব পাৰি ইয়াতে। আজি মই এনেকৈ খালোঁ। ইমান বেছি ভাল লাগিছে আৰু গৰমৰ দিনত এইটো বহুত এটা হেল্ডি ৰেচিপি আৰু ইয়াতে চেনি তেনি একো এড কৰাৰ দৰকাৰে নাই। মিঠা এনেও লাগে কাৰণ গোটেইখিনি বস্তু ফ্ৰুটছবিলাকত মিঠা থাকেই যিহেতুকে। আজি এনেকৈ খালোঁ আৰু মোৰ মাতটো বহুত বেছি ফাটি আছে, তাৰ কাৰণে চৰি। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।